হে বন্ধুসকল, আপোনাৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি? যদি আছে তেনেহ'লে এই খবৰটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব, 1 মিনিটো যাতে কাটি নাচায়। তো বন্ধুসকল, আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি চেনেলটোত নতুন হয় তেনেহ'লে ৰঙা বটন আছে তলত দিয়া, সেইটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সবৰ আগতে পায়। তো বলক কি নতুন নিয়ম আমি জানি লওঁ। আপোনাৰ SBI একাউণ্ট আছে নেকি? জানি লওক এই নিয়ম। SBI একাউণ্টত প্ৰত্যেক মাহে নিৰ্ধাৰিত এক ন্যূনতম ধনৰাশি জমা ৰখাটো বাধ্যতামূলক, অন্যথা ভৰিব লগা হয় জৰিমনা। দেশৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰ বেংক ভাৰতীয় ষ্টেট বেংকত নিজৰ গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণে একাউণ্ট খোলাৰ বিকল্প পদ্ধতি আছে। SBIত আপোনাৰ ছেভিংছ একাউণ্ট, ফিক্সড ডিপ'জিট আৰু ৰেকাৰিং ডিপ'জিট কৰিও ধন জমা কৰিব পাৰি। শেহতীয়াকৈ SBI ছেভিংছ একাউণ্টত 1 লাখ টকাতকৈ কম ধন জমা ৰাখিলে সুতৰ হাৰ কমাই 3.25% কৰিছে। SBIৰ এই নিয়ম 1 নৱেম্বৰৰ পৰা এই নিয়ম কাৰ্যকাৰী হৈছে। তো বন্ধুসকল, যদি আপোনাৰ 1 লাখ টকাতকৈ কম থাকে তেনেহ'লে সুতৰ হাৰ কমাই 3.25% কৰি দিছে। তো এইখিনি আছিল SBIৰ তৰফৰ পৰা নতুন নিয়ম। তো বন্ধুসকল, এনেধৰণৰ যদি নতুন কিছুমান ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।